নমস্কাৰ বন্ধুসকল, আমি আজি জলকীয়াৰ আচাৰ বনাম। তো জলকীয়াৰ আচাৰত কি লাগে দেখুৱাওঁ আহকচোন। প্ৰথমতে জলকীয়াখিনি ধুই পেলাই শুকাব 2 দিন ৰ'দত। তাৰপিছত ঠাৰিটো নিচিঙাকৈও শুকাব পাৰে। মই ঠাৰিটো ছিঙি পেলাই শুকাইছোঁ, 2 দিন শুকাইছোঁ ৰ'দত। এতিয়া জলকীয়াখিনি মই কেঁচিৰে কাটি ল'ম। এনেকৈ কাটি ল'ব। সৰু সৰুকৈ কাটি ল'ব। মোৰ জলকীয়াখিনি কেঁচিৰে কাটি হৈ গ'ল। মই এপোৱা জলকীয়া লৈছোঁ। যদি আপোনালোকে বিচাৰে বেছিকৈ ল'ব পাৰে, আৰু বেছিকৈ জলকীয়া ল'লে মছলাৰ পৰিমাণটো বেছিকৈ ল'ব। এতিয়া মছলা কি লাগে চাওঁ আহক। সৰিয়হ লৈছোঁ সৰু চামুচেৰে আধা চামুচ, কালজিৰা লৈছোঁ আধা চামুচ, আৰু চপ লৈছোঁ আধা চামুচ, আৰু লগতে 2টা জলকীয়া লৈছোঁ, শুকান জলকীয়া। আৰু মোৰ ঘৰত গুড়ি কৰা জিৰা গুড়ি আছিল, তাকে লৈছোঁ আধা চামুচ সৰু চামুচেৰে, আৰু ধনিয়া পাউডাৰ আছে ঘৰত, তাৰে আধা চামুচ লৈছোঁ, আৰু লগতে 2 ফুটামান নহৰু লৈছোঁ। আমাৰ বস্তুকেইটা ৰেডি হৈ গ'ল। এতিয়া এইখিনি গুড়ি কৰি ল'ম। এটা কেৰাহীত গৰম কৰি পেলাই অলপ 5 মিনিটমান ভাজি ল'ম। তাৰপিছত মিক্সিত গুড়ি কৰি ল'ম। এয়া আমাৰ কেৰাহী গৰম হৈ গৈছে। মছলাখিনি ঢালি দিছোঁ। এনেকৈ লৰাই থাকিব 5 মিনিট সময়। এয়া আমাৰ 5 মিনিটমান হৈ গ'ল। এনেকৈ ফুটিব 5 মিনিটমান ভাজাৰ পাছত তাৰে পাছত আমি মিক্সি বাতিত দি মিক্সিত পিচি ল'ম। এয়া আমি মিক্সি বাতিত ঢালি লৈছোঁ মছলাখিনি। এয়া পিঠা হৈ গ'ল। একেটা কেৰাহীয়ে গৰম কৰি লৈছোঁ। আৰু প্ৰয়োজন অনুসৰি মিঠাতেল দিব ইয়াতে। মই মিডিয়াম ফ্লেমত তেলখিনি গৰম হ'বলৈ দিছোঁ। তাৰপিছত তেলখিনি গৰম হ'ল। এতিয়া মই দিছোঁ আধা চামুচ পাঁচফোৰণ, আৰু আধা চামুচ দিছোঁ সৰিয়হ। এইখিনি আমি 2 মিনিটমান আমাৰ ভাজি হৈ গ'ল। এতিয়া কাটি থৈ দিয়া জলকীয়াখিনি ইয়াতে ঢালি দিম। জুইখিনি মিডিয়াম ফ্লেমত ৰাখি থৈ দিব। আপোনালোকে জুইখিনি অফ কৰি দিব। জলকীয়াখিনি বেছিকৈ ভাজা হ'লে ভাল নালাগিব খাই। এতিয়া দিছোঁ মই ৰং গুড়া আধা চামুচ, আৰু সোৱাদ অনুসৰি নিমখ দিম। নিমখ দিছোঁ আমি আধা চামুচ। এনেকৈ লৰচৰ কৰি দিব। এতিয়া দিম আমি গুড়ি কৰি থৈ দিয়া মছলাখিনি। এতিয়া আমাৰ জলকীয়াখিনি ভাজি হৈ গ'ল।
ইয়াতে কাঢ়ি লৈছোঁ, কেনেকুৱা হৈছে দেখুৱাম বাৰু। এতিয়া চাওক জলকীয়াৰ ৰং কেনেকুৱা হৈছে। এইখিনি ঠাণ্ডা হোৱাৰ পাছত আমি এটা কাঁচৰ বৈয়ামত ভৰাই থৈ দিম। প্লাষ্টিকৰো পাৰিব, কিন্তু আমাৰ ঘৰত কাঁচৰ বৈয়াম আছে কাৰণে কাঁচতে থৈ দিম। কেনেকুৱা হৈছে গাইজ, কমেণ্ট কৰি জনাব। ভিডিঅ'টো চাই কিনে যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব।